সাধিবে উচিত ৰামুৰ গতি সাধিবে কৃষ্ণ 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 বোৱাৰী চাহ একাপ দিয়া গো ব'লা বলকচোন দেউতা মই গৈ আছো ও হৰি ও ৰাম দেউতা খাওক সোনকালে বিচনালৈ যোৱা আৰু সোনকালে উঠা এই অভ্যাসটো কৰ কণ্টিলেও এই মোবাইল পিটিকি থাকিব ৰাতিপুৱা 8-9টাত উঠিব সুবিধা পালে কিবা এটা পোষ্ট মাৰিবি নহয় একো বেয়া কথা কোৱা নাই নহয় এইকেইদিন সকলো উঠাত দেৰি আহিছোঁ দিন অকণমান বেছিকৈ শুইছোঁ আৰু হ'ব আৰু আচ্ছা ঠিক আছে যোৱাকালি খেলখন বাকী ৰ'ল নহয় আজি খেলিব লাগিব বাপেক চাহে পুতেক আৰম্ভ হ'লেই নহয় আমাৰ মাইকী মানুহবোৰৰ কোনো বন্ধ নাই ৰন্ধা বঢ়া কোনোদিনে বন্ধ নাই যি কৰে কৰক মই পাকঘৰত লাগোগৈ মই কেৰমখন আনো তই অলপমান ৰখ মাৰ এতিয়া দেউতা বিহুৰ পিছত আমি ক'বলৈ ফুৰিবলৈ যোৱা কথা ভাবিছোঁ ৰচোন আগতে বিহুটো ভালদৰে যাই ল'ব দে মাঘ বিহুত দেখিলি কা হান্দোদন বুলিয়ে গ'ল এতিয়া বহাগ বিহু পালে এইবাৰ আকৌ কৰোণাই পালে কথাটো অৱশ্যে হয় বিহুৰ পিছতে মাৰ তিথিও পালেহি এৰা মই পাহৰিছিলোঁৱে এবাৰ বহাগ বিহুত মায়েৰক হাৰমনিয়াম এখন দিছিলোঁ তহঁতে ভালদৰে ৰাখিছনে আছে হ'বলা চাওঁ সেইখনকে লৈ আহোঁ দে আৰু আজি নেখেলোঁ সেইখনকে চাফা কৰোঁ নহ'লে ময়ো সহায় কৰি দিওঁ বৌ ইচ যাবৰে একে দম খাই আছে তই এইখিনিতে বচোন আজি তই গান এটাকে গাচোন গাব পাৰিম জানো কিয় নোৱাৰিবি চেষ্টা কৰচোন দে আৰম্ভ কৰ জানে তোমাৰ
দিব আকাশতে থকা জনে লিখে কপালত। দেউতা ভাত দিছো আহক। ব'লা ব'লা, আবেলি বাৰীত কাম কৰিবও আছে নহয়। এনে বাৰীখনলৈতো নাহৈ, বন্ধ বুলিহে আহিছ। হয় ৰে, ঘৰুৱা বস্তু খোৱাৰে বেলেগ। তাকে কৈ থাকো, তহঁতেহে নুবুজ। এতিয়া সন্ধিয়া হ'বলৈ হ'ল, বৌ ঘৰত যাওঁ, কাইলৈ লাও চাংখন ঠিক কৰিম।